আজি খানাটো কিহেৰে খাইছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া এসাগৰ পানী দি দিলোঁ। এসাগৰ পানী দিয়াৰ কাৰণে মোৰ কুকাৰত এইয়া বমি কৰি দিলে। কোনেও নিদিব দেই এনেকৈ। পানীটো কমটিকৈ দি দিলে অলপ বইল কৰি ল'ব। চিটি বেছি নমৰাব, এটাই মৰাব। পাঁচফোৰণ দি দিছোঁ তেলত আৰু শুকান জলকীয়া আৰু পিঁয়াজ অলপ দি পেলাই এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াতে তেজপাতো দি দিছোঁ। আদা নহৰু টুকুৰা টুকুৰকৈ কাটি দিছিলোঁ। আদাটো খালি খুন্দি দিছোঁ। এইয়া হালধি অকণমান দি লৰাই মেলি কুটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি কলি যোৱালৈকে ভাজিম। এয়া কোমলীয়া দাংবডি বইল কৰিছোঁ আৰু ইয়াতে অলপ নিমখ দি দিছোঁ। ঢাকন মাৰি দিছোঁ অলপ গলি যাবলৈ। এয়া দেখিছেনে গলি গৈছে। আৰু এইখিনি কি জানিছেনে, ছজিনাৰ কুমলীয়া পাত। ছজিনাৰ কুমলীয়া পাত যে মই মচুৰ দাইলৰ লগত বনাই খাই ইমান ভাল পাওঁ নহয়। আপোনালোকে খায়নে নাখায় জনাবচোন। এয়া বইল দাইলখিনি দি দিছোঁ, কাৰণ প্ৰথমতে ইয়াতে দি দিব পাৰিলোঁহেঁতেন, কাৰণ বিলাহীটো দিছোঁ কাৰণে দাইলটো নিসিজিব, বহুত টাইম লাগিব না। আৰু এইখিনি ভাত পাতিছোঁ। ভাততে কুন্দুলি 3টা, পটল 3টা, এডোখৰ ৰঙালাও আৰু এটা ডাঙৰ আলু দি দিছোঁ। এইখিনি বইল হৈ গৈছে। এয়া দিছেনে দাইলো হৈ গৈছে অলৰেডি। আৰু এইখিনি থেকেৰা 2ডোখৰমান দি দিছোঁ। দাইলখন আৰু অকণমান টেঙা হ'বলৈ, কাৰণ এতিয়া যে ইমান গৰম, অকণমান হেৰি খাবলৈও ভাল লাগে ন টেঙা। আৰু এইখিনিত চাটনি বনাওঁ বুলি ভাবিলোঁ, ধনিয়াৰ চাটনিটো অলপ থেকেৰা দি দিছোঁ টেঙা হ'বৰ কাৰণে। ভাতটো সিজি গ'ল। এই ভাতৰ পৰা উলিয়াই ল'লোঁ। ইয়াতে পিঁয়াজ, আদা, জলকীয়া আৰু নিমখ আৰু মিঠাতেল দি এইখিনি ভালদৰে পিটিকি ল'ম। আৰু যে মগু তিয়াই থৈছিলোঁ, গজালি ওলোৱা, অলপ ওলাইছে আৰু মানে গজালি ওলোৱা মগুটো খুব খাওঁ। মোৰ দৰে ভাতৰ লগত কেঁচা বুট মগু আৰু চানা খাই কোনে কোনে ভাল পায় জনাবচোন। আজিলৈ আহিছোঁ, বাই বাই দেই।